ইণ্ডিয়ান অইল এইটো ভাবিব নোৱাৰা আধা ঘণ্টা আহি ৰিভাৰৰ ওপৰত স্পৰ্টিংছৰ কালাৰ কেনেকুৱা হৈ গ'লগৈ। গুড মৰ্ণিং, মই বৰ্তমান থাকিলোঁ এইটো পেট্ৰল পাম্প ইণ্ডিয়ান অইল এইটো তেল ডিপুতে থাকিলোঁ। তো মোৰ চাইকেল চব ৰেডি কৰি থ'লোঁ। তো এইখিনিতে মই টেণ্টটো লগাইছিলোঁ হ'লে, যিহেতু মই ইণ্ডিয়ান ফ্লেগখন কিনিবলৈ নাপালোঁ, সেইটো কাৰণে আমাৰ এই অসমীয়া গামোচাখনকে লগাই ল'লোঁ। যিহেতু চাওক বেলি কেনেকৈ ওলাই আহিছে। তো মানে আজিৰ দিনটো পূৰা গৰমটো কিমান দিব নাজানো, আৰু টেণ্টত থকা মানে কি ক'ম, ৰাতিটো পূৰা সিজি যোৱা। বহুত বেছি কষ্ট কৰি আছোঁ। আপোনালোকৰ এটা ছাপোৰ্ট, মানে এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা ফ'ল'ৱে বহুত সাহস দিব মনত। ইয়াৰ পৰা মোৰ লাডাখ আছে 1970 কিলোমিটাৰ, মানে 2000 কিলোমিটাৰ ধৰক। তো মই ষ্টাৰ্ট কৰি আছোঁ মেৰাপানীৰ পৰা, ৱেষ্ট বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, জম্মু কাশ্মীৰ হৈ খাৰডুংলা টপলৈকে। তো নমস্তে দোস্তো, হে এভৰিৱান। তো আজিৰ জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ বলক। এখন হৈ গ'ল চাইকেল, পূৰা বস্তু বান্ধি কৰি ৰেডি কৰি দিলোঁ, চব ৰেডি হৈ আছে। এখন ফুলবৰীয়া যাম। ফুলবৰীয়া আজিকালি বিহাৰৰ বৰ্ডাৰ হয়, বিহাৰৰ বৰ্ডাৰ ফুলবৰীয়া ইয়াৰ পৰা আছে 73 কিলোমিটাৰ। আজি 73 কিলোমিটাৰ গ'লে মানে বিহাৰ পাৰ হৈ যাম। দাদাজনে কালি থাকিবৰ কাৰণে মোক যোগাৰ কৰি দিছিলে। তো ইয়াতে পানী এটা ভৰাই ল'লোঁ, সেইটো পানী এখন চাইকেল। তো এইফালে গৈ থাকিম ফুলবৰীয়া। তো ফুলবৰীয়া আছে ইয়াৰ পৰা 73 কিলোমিটাৰ। এতিয়া বাজিলে 6টা বজাতে যিটো ৰ'দ ওলাইছে, আজি কিমান দূৰ যাব পাৰিম সেইটো আইডিয়াই কৰিব পৰা নাই। তো ভগৱানক চিন্তা কৰি যাত্ৰাটো আৰম্ভ কৰোঁ বলক। জয় শ্ৰীকৃষ্ণ প্ৰভু। আজি মানে জমিব। এতিয়া বাজিছে 6:15, যিটো ৰ'দ দিছে নহয়, বাহ ভাবিব নোৱাৰা, সহ্য কৰিব নোৱাৰা। মানে যাব লাগিব 73 কিলোমিটাৰ। তাতে ৰাতি টোপনি ভাল নহ'ল। টেণ্টৰ ভিতৰত গম পাইছে আৰু এইটো টেম্পাৰেচাৰত কেনেকৈ শুবলগীয়া হৈছে। আজি মানে টোপনিও ধৰিব, মূৰ বিষাব, বিৰাট কষ্ট হ'ব মানে। তো ৰাতিপুৱা সময়তে যিমানকণ পাৰোঁ গৈ লওঁ। 10টামান বজাৰ পৰা চাগে বহুত দেৰি ৰখিব লাগিব। কেনেকৈ কি কৰোঁ জানো আজি দিনটো মেনেজ। চ' এইটো ৰাতিপুৱা হাইৱেৰ পৰিৱেশ। এইটো NH 27, মানে বৰ্ডত লিখা আছে, বৰ্ডৰ মতেৰে কৈছোঁ দেই মই। চ' আগলৈ গৈ থাকোঁ বলক, কেনেকুৱাতে কি হয়। আধা ঘণ্টা আহিছিলোঁ, আধা ঘণ্টা আহিয়ে ৰ'বলগীয়া হৈছে। যিটো ৰ'দ দিছে নহয়, গৰমে আজি অৱস্থা বেয়া কৰি দিব। চাওক না ৰ'দ, বা অৱস্থা বেয়া। চাইকেল এইখন দোকানতে অকণমান দেৰি ৰেষ্ট লৈছোঁ। কি ক'ম, ৰাতি শোৱা ভাল নহ'ল গৰমৰ কাৰণে। এতিয়াতো উপায় নাই, যাবতো লাগিবই। তো কিমান দূৰ পাৰোঁ চাওঁ, চেষ্টা কৰোঁ আজি। তো অকণমান দেৰি ইয়াতে ৰেষ্ট লৈ গৈ আছোঁ লাহে। দাদাজনৰ দোকানতে বহিলোঁ অকণমান দেৰি, প্ৰায় 20 মিনিট মানে বহিলোঁ। হওক জীৱনৰ যাত্ৰা হওক বা যেনেকুৱাই যাত্ৰা নহওক, যাত্ৰাত কষ্ট হ'বই আৰু, সেইটো স্বাভাৱিক। তো যেনেকৈ জীৱনটো পাৰ কৰোঁতে সুখ দুখ থাকিবই এখিনিমান, আৰু তেনেকৈ গৈ থাকোঁতে ক'ৰবালে তাতো ৰ'দ বৰষুণ চব প্ৰত্যেকটো বস্তু পাৰ কৰিয়ে যাব লাগিব। শেষ ডেষ্টিনেশ্যন চাগে তেতিয়াহে পামগৈ। চ' ব'লক তেনেকৈ চিন্তা কৰি পেলাই আগবাঢ়ি গৈ আছোঁ। আহি পালোহি গণ্ডক ৰিভাৰ। তো এইখন হয়তো মোৰ মতে চাগে নেপালৰ পৰা বৈ অহা এখন নদী হয়, আৰু ইয়াৰ দৈৰ্ঘ্য একো লিখা নাই, যিহেতু এইটো ছিংগুল ৱে। ৰাস্তাটো একেবাৰে ছিংগুল ৱে। এইটো চাইডৰ ব্ৰিজৰ কাম চলি আছে, হোৱা নাই। তো ব'লক আগবাঢ়ো। আছোঁ এতিয়া গণ্ডক ৰিভাৰৰ ওপৰত। গণ্ডক ৰিভাৰ পানী পূৰা কোবাল সোঁত হৈ আছে। তো ইয়াৰ পৰিৱেশটো এনেকুৱা ধৰণৰ, এনেকৈ। তো এইফালৰ পৰা আহিছে, এইফালৰ পৰা আহিছে, এইফালে গৈছে। মোৰ মতে, মই ভবা মতে এইখন নৈখন চাগে মোৰ মতে নেপালমানৰ পৰা ওলাব লাগে, আৰু ইয়াৰ দৈৰ্ঘ্য মিনিমাম 750 মিটাৰমান হ'ব। লেখা ক'তো নাই, কিন্তু এনেই অনুমানহে কৈছোঁ। মই আছোঁ নেশ্যনেল হাইৱে 27, এইটো হাইৱে। মোক পিছৰ পৰা ল'ৰা কেইজনমানে চিঞৰিলে, তো ৰখি দিলোঁ এখন চাইকেল। তো এইকেইজন ল'ৰা, আপ নাম क्या है? शिवम। पढ़ाई करता हो कि नहीं? और तुम्हारा? पढ़ाई करती हो ना? तुम्हारा? हाँ, आदित्य। पढ़ाई करना ओके। तो एक ही स्कूल में पढ़ते हो ना? तो पढ़ाई ठीक से करना। ৰখিবলৈ ঠাই অকণমান নাই। অকণমান দূৰত ঠাই মানে ছাঁ অকণমান দেখিছোঁ, তাতে গৈ ৰখোঁগৈ অলপ দেৰি। তো ফুলবৰীয়া আছে ইয়াৰ পৰা 45 কিলোমিটাৰ। অকণমান দেৰি ৰখি লওঁ। 48-45 কিলোমিটাৰ যোৱাটো ইমান টেনশ্যন নাই, 2 ঘণ্টাত হৈ যাব পাৰে। তো এই অকণমান দেৰি ৰখি লওঁ। ইমান
ধুনীয়া বতাহ মাৰি আছে নহয়, উঠি যাবলৈকে মন নাই যোৱা। এইখন টুল পাই ল'লোঁ, এইখন চাইকেলখন। তো এইখিনিতে বহুত দেৰি বহিলোঁ, প্ৰায় আধা ঘণ্টামান বহিলোঁ। উঠি যাবলৈকে মন নাই যোৱা। কি মজা বতাহ মাৰি আছে চাওক, উঠি যাবলৈকে মন নাযায়। এইফালে গাড়ী চাড়ীবিলাক আহি আছে, এইফালে যাব লাগিব। ৰ'দটো দেখিলে যাবলৈ মন নাযায়, উপায় নাই, যাবই লাগিব। এতিয়া ফুলবৰীয়া আছে, ইয়াৰ পৰা 40 কিলোমিটাৰ। মই ৰখা জেগাৰ পৰা অকণমান দূৰ আহি পেলাই এইটো হাইৱে, নেশ্যনেল হাইৱে 27। তো এইখন ধাবা, এইখনতে কিবা এটা খাই লওঁ, কাৰণ কালি ৰাতিটো একো নাখালোঁ, বিস্কুট খাই পেলাই শুই থাকিলোঁ। তো এতিয়া ভাতকে কিবা ভাত পায় নে কেনেকুৱা ধৰণে কি পায় নাজানো, ইয়াতে খাই পেলাই লাহে লাহে ফুলবৰীয়া ফালে গৈ থাকিম। তো আহি গ'ল ভেন্দি ভাজি, আলু ভাজি, এইফালে দাইল, পিঁয়াজ আৰু ভাত। তো এনেকৈ গোটেই বিহাৰখন পাৰ হৈ আহিলোঁ। এনেকৈ ভাত দিয়া মই এই লাষ্ট টাইমত পাইছোঁ, বিহাৰ শেষ হৈ যাব হৈ গ'ল, তো এতিয়া পাইছোঁহি। টেষ্টটো কেনেকুৱা নাজানো, খাই বৈ জনাই আছোঁ টেষ্ট। তো এনেকুৱা ধৰণৰ খানাটো, তো খাই কৰি লওঁ। তো খালোঁ, উপায় নাই, ভোক লাগি আছিলে কাৰণে খালোঁ আৰু, বেলেগ একো অপশ্যন নাছিলে। তো সেইটো কাৰণে খালোঁ। ইয়াত একোৱেই টেষ্টি বোলা বস্তুটো নায়েই মানে, ভাত খানাত একোৱেই ভাল নহয় খাবলৈ। তো কি কৰিব, উপায় নাই, ভোক লাগি আছে, খালোঁ। তো টেষ্টেই নাই খোৱা বোৱাবিলাকত, মুঠতে পইচা লাগে বিকিছে আৰু। তো সেয়া ভাতত মই 70 টকা ল'লে, 70 ল'লে। বহুত দামী ভাত খানাও নহয়, 70 টকীয়া খানা। এতিয়া ক'ৰবাত গৈ অকণমান দেৰি ৰখিব লাগিব আৰু মই যেতিয়াই ৰখিম বুলি ভাবোঁ তেতিয়াই গছ এজোপাও নেদেখোঁ, আৰু যেতিয়া গছজোপা দেখোঁ ৰখিমগৈ, আৰু তেতিয়াই ৰ'দটো নাইকিয়া হৈ যায়। চাইকেল এখন, এখন জিৰণি চৰা এটা পাইছোঁ, এনেকুৱা এইটো জিৰণি চৰা এটা পাইছোঁ। তো অকণমান দেৰি ৰেষ্ট লৈছোঁ, যিহেতু বাহিৰত বহুত বেছি ৰ'দ। অকণমান দেৰি ৰেষ্ট লওঁ। গোপালগঞ্জ ইয়াৰ পৰা 10 কিলোমিটাৰ আছে, আৰু ফুলবৰীয়া 34 কিলোমিটাৰ আছে। অকণমান ৰেষ্ট লৈ লাহে লাহে গৈ আছোঁ। প্ৰায় 1 ঘণ্টামান বহিলোঁ। 1 ঘণ্টামান বহাৰ পিছত মানুহ দুজননো ক'ৰ পৰা আহিলে ঐ, মানে গাড়ীত থকা ড্ৰাইভাৰ হ'ব, ইমান পকালে নহয়, ইমান কথা কৈ কৈ অসমৰ কথা সুধি আমনি লাগি গ'লগৈ আৰু। তো গুচি আহিলোঁ। নহ'লে মই গোপালগঞ্জ পাবৰ কাৰণে এতিয়া 10 কিলোমিটাৰ আছে। তো এতিয়া বাজিলে 1টা। মানে কথা এটা ভাবিছোঁ কি, কালি যিহেতু মই গোপ্ৰত মোৰ ভাগৰ বেটেৰী আছে মাত্ৰ 12%। কালি যিহেতু চাৰ্জ দিব নোৱাৰিলোঁ, পেট্ৰল পাম্পত চাৰ্জ দিবলৈ সুবিধা নাছিলে, আৰু মোৰ চাৰ্জাৰ আছিলে এডালেই। মোবাইল চাৰ্জ দিম নে গোপ্ৰ চাৰ্জ দিম, তো তেনেকুৱা কণ্ডিশ্যন হ'ল। তো সেইটো কাৰণে গোপ্ৰটো চাৰ্জ নিদিলোঁ, মোবাইলটো চাৰ্জ দিলোঁ। তো এতিয়া ভাবি আছোঁ কি, মই গোপালগঞ্জতে আজি থাকি পেলাই মোৰ কাপোৰ অলপ ধুবলৈ আছে, কাপোৰ চাপোৰখিনি ধুই পেলাই কাইলৈ তেতিয়া বিহাৰ পাৰ হৈ যাবলৈ থাকিব 12 কিলোমিটাৰ। তো বিহাৰ আৰু 12 কিলোমিটাৰ পাছত মই বিহাৰ বৰ্ডাৰ ওলাই গুচি যাম, পাৰ হৈ গুচি যাম। তো ভাবি আছোঁ মই গোপালগঞ্জতে আজি তো ৰখি দিওঁ, কাপোৰ চাপোৰবিলাক ধুওঁ। তো গোপালগঞ্জ আহি পালোঁহি। উত্তৰ প্ৰদেশলৈ বহুত কিলোমিটাৰ নহয়, উত্তৰ প্ৰদেশলৈ থাকি গ'ল আৰু 12 কিলোমিটাৰ। 12 কিলোমিটাৰ পাৰ হ'লেই উত্তৰ প্ৰদেশ পাই যাম মই। চাইকেলখন এইখিনিতে লগাই দিলোঁ, এইখিনিতে ৰাখি দিলোঁ চাইকেল। তো এইখন মৰমৰ গামোচাখন আমাৰ, এইখিনি কাপোৰ ধুবগৈ লাগে। এইখিনি কাপোৰ মানে অলপো ধোৱাই নাই মই অহাৰ পৰা। তো কাপোৰ চাপোৰখিনি ধুই ল'মগৈ। তো মই অলৰেডি মানে UP বৰ্ডাৰত সোমাই গ'লোঁ, মানে আৰু 12 কিলোমিটাৰ গ'লে মই UP উত্তৰ প্ৰদেশত গুচি যাম। তো 12 কিলোমিটাৰ পাৰ নহ'লগৈ, মোৰ কাপোৰ চাপোৰ ধুবলৈ আছে, চব ধুই কৰি ৰেডি হৈ মোবাইল চোবাইল চাৰ্জ দি কাইলৈ ৰাতিপুৱা জল্দি UPত এণ্ট্ৰি কৰি দিম। গোপালগঞ্জতে এখন হোটেল ৰুম ল'লোঁ, ৰুমটো লৈ ডাইৰেক্ট একদম ৰখি থকা নাই, কাপোৰ ধুইছোঁহি। এইবিলাক পেণ্ট বহুত দিন মই ঘৰৰ পৰা অহাৰ পৰা ধোৱাই নাছিলোঁ। এইটোৱে স্পৰ্টিংছৰ কালাৰ কেনেকুৱা হৈ গ'লগৈ, হ'লেও মলি কিছুমান নগ'লে তাৰমানে উখল। কি কৰিম, চাবোনৰ অভাৱ, চাবোনটো লৈ অহা নাই। এয়া হোটেল ৰুমত যিডোখৰ চাবোন দিয়ে সেইডোখৰে ধুইছোঁ, আৰু অলপ কাপোৰ আছে সেইখিনিও ধুই লওঁ। কাইলৈৰ পৰা আমি নতুন এখন ৰাজ্যত এণ্ট্ৰি হ'ম, উত্তৰ প্ৰদেশ পূৰা পাই গ'লোহি উত্তৰ প্ৰদেশ, আৰু 12 কিলোমিটাৰ যোৱাৰ পিছত উত্তৰ প্ৰদেশত সোমাই যাম। তো ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, আজি 65 বা 63 কিলোমিটাৰ মানে চলিলে। আপোনালোকৰ অকণমান মৰম, অকণমান সঁহাৰিয়ে মোক বহুতকণ আগবাঢ়ি যোৱাত সহায় কৰে। এটা ফ'ল', এটা ছাবস্ক্ৰাইব প্লিজ অনুগ্ৰহ কৰি কৰিব, সেইকণ মৰমে বহুত আগবাঢ়ি যোৱাত সহায় কৰে। তো যিহেতু কাইলৈ নতুন এখন ৰাজ্যত এণ্ট্ৰি কৰিম, উত্তৰ প্ৰদেশ, তো এইখিনিতে শেষ কৰোঁ। হোটেল ৰুমটো কাইলৈ যাওঁতে দেখুৱাম। আপোনালোক সুস্থ হৈ থাকক, সুখী হৈ থাকক, জয় আই অসম, মুখৰ হাঁহিটো নাপাহৰিব দেই।